আজি ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে মই বিছনা চাদৰখন চেঞ্জ কৰিলোঁ। মানে কি হৈছে আজিকালি বহুত গৰম পৰিছে ন, সেইকাৰণে কেইদিনমানৰ মূৰে মূৰে সঘনাই মানে বিছনা চাদৰকেইখন চেঞ্জ কৰি থাকিব লাগে। এনেকুৱা গৰমৰ দিনত কটনৰ বেডশ্বীট আৰু পুৰণা বেডশ্বীট ইউজ কৰিয়ে বেছি ভাল লাগে, হয়নে নহয়? আপোনালোকৰ পিছে কেনেকুৱা ভাল লাগে? পিছে বিছনা চাদৰখন বেছি পুৰণা যেন লগা নাই। মানে কি হৈছে মই যিবিলাক বস্তু বেছি ভাল পাওঁ সেইবিলাক বস্তু মই কমকৈ ইউজ কৰোঁ। এইখন বিছনা চাদৰ মোৰ মাহঁতৰ ঘৰৰ পৰা দিয়া হয়, বিয়াৰ টাইমতে দিছিল, সেইকাৰণে মই বেছি ইউজ নকৰোঁ ভালকৈ ৰাখিবৰ কাৰণে। মই ইউজ কৰা গাৰু কভাৰটোৰ তলত এটা গাৰু কভাৰ ৰাখোঁৱেই, আৰু ধুই দিলে ওপৰৰ গাৰু কভাৰটো ধুই দিয়া যায় বা কেতিয়াবাহে তলৰ গাৰু কভাৰটো ধোৱা যায়। এনেকুৱা কৰিলে কি হয় জানে, মানে গাৰুটো লেতেৰা নহয়। শুই উঠাৰ পিছতে মই প্ৰথমতে ৰুমৰ কামখিনি কৰি লওঁ, তাৰপিছতহে বাকী কামখিনি কৰিব যাওঁ। মানে কি হৈছে ভিডিঅ' কেতিয়াবা বনাব মন যায়, কেতিয়াবা আকৌ বনাব মন নাযায়। যেতিয়া ব্যস্ত থকা যায় তেতিয়া ভিডিঅ' বনাব মন নাযায়, তথাপি ব্যস্ত থাকিলেনো ভিডিঅ'চোন বনোৱাই নহ'ব। সেইকাৰণে ভাবিলোঁ আজি কি কৰোঁনো অলপ দেখুৱাওঁ আপোনালোকক। আৰু ব্লেংকেট চাই আপোনালোকে ভাবিছে চাগে মই গৰম দিনতোনো ব্লেংকেট কি কৰোঁ, কিন্তু গৰম দিনতো মোক ব্লেংকেট লাগে আৰু। মই আকৌ বস্তুবিলাক পৰিপাটিকৈ ৰাখি বহুত বেছি ভাল পাওঁ। মানে মোৰ কাম আগত খোৱা লোৱাৰ পিছত, তেনেকৈ হয় আৰু। ওপৰৰ ৰুমবিলাক ঝাৰু দি পেলাই মই তলত আহি মাহঁতৰ ৰুম চুমবিলাক ঝাৰু দি দিওঁ, তাৰপিছত পাকঘৰৰ কামত লাগি যাওঁ। আৰু এটা কথা জানেনে, আমাৰ মৰ্ণিঙৰ খোৱা লোৱাৰ আইটেম গোটেইকেইটাৰে বেলেগ। মানে এওঁৰ আৰু মোৰ এবাৰো একে, ভাত আৰু চব্জি খাওঁ, আৰু মোৰ শাহুমাই ৰুটি খায়, মোৰ শহুৰ আব্বাই গাখীৰৰ লগতহে ভাত খায়। ৰুটি দেখিছেনে কেনে বেকা বেকি হৈ আছে? মানে কি হৈছে জানেনে, মোৰ এবছৰৰ বেছি হ'ল ৰুটি বনোৱা, তথাপি মই ৰুটি পাৰফেক্টলি বনাব নাজানিলোঁ, মানে গোলকৈ নহয় আৰু। ৰাতিপুৱাতে মায়ে পাকঘৰত তুলসী পাত আনি থৈ দিয়ে। মায়ে ৰঙা চাহৰ লগত তুলসী পাত, আদা আৰু জালুক এনেকৈ বটি দি পেলাই দিওঁ। মায়ে মৰ্ণিং খায় এনেকৈ চাহ খালে কি হয় জানে, মানে ডিঙিৰ ইৰিটেশ্যনটো নোহোৱা হৈ যায় আৰু উশাহ নিশাহ লোৱাত সুবিধা পায়। আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাটোৱে নাকৰ ব্লকবিলাক খুলি দিয়াত সহায় কৰে। লগৰ কাম লগে কৰি থৈ দিলে পিছলৈ বেছি কাম জমা হৈ নাথাকে, আৰু এইটো এটা ভাল অভ্যাসো হয় লগে কৰি থৈ দিয়া। পাকঘৰৰ পৰা ওলাম যিহেতু মই লৈ যোৱা টিফিনটোও ৰেডি কৰিলোঁ, আৰু লগতে এয়া মোৰ খানা। আৰু এওঁ আজি নাইট ডিউটি কৰি আহিব, মানে এওঁ আহি পোৱালৈকে মই যাবলগীয়াই হয়। সেইকাৰণে এওঁৰ ভাত আৰু মাৰ ৰুটিখিনি মই হটকেছতে থৈ দিওঁ। সেই এভৰিৱান, ৰাতিপুৱাই ইমান কাম ওলায়, একদমেই উশাহ ল'ব সময় নহয়। তথাপি অলপ ভিডিঅ' লৈছোঁ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এতিয়া 8:30 বাজিল, এতিয়া মই যাব টাইম হ'ল। পানী বটলটো মোৰ লগত থাকে, কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ, আৰু নাখালে ঘূৰি আনিলে এওঁৰ আকৌ গালি খাবলগীয়া হয়। ঘৰৰ পৰা যাব ওলালোঁ আৰু আহিলোঁ, আহি পেলাই দুপৰীয়া ইমান ভাগৰ লাগিল আৰু ভিডিঅ' নবনালোঁ। একেবাৰে ৰাতি ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ। এতিয়া মই পনীৰ বনাব লৈছোঁ। পেকেট গাখীৰ লৈছোঁ, পেকেট গাখীৰৰ বেছি ভাল হয়। প্ৰথমতে গাখীৰখিনি মই উলিয়াই লওঁ এটা পাত্ৰত। তাৰপিছত গেছটো অন কৰি এতিয়া অলপ টাইম বইল হ'ব দিম। তাৰপিছত ভিনেগাৰটো মই ৰেডি কৰি থৈ দিওঁ, ভিনেগাৰ দিব লাগিব। এতিয়া মই ভিনেগাৰ দি গাখীৰটো ফটাই ল'ম, আৰু আপোনালোকৰ ঘৰত যদি ভিনেগাৰ এভেইলেবল নাথাকে তেতিয়াহ'লে আপোনালোকে নেমু টেঙা দিও গাখীৰখিনি ফটাব পাৰে। গাখীৰ বইল হ'লে আমি ভিনেগাৰ দিব লাগে, ভিনেগাৰ সদায় অলপকৈ দিব লাগে, নহ'লে কি হয় ভিনেগাৰ একেবাৰতে বেছিকৈ দিলে গাখীৰ মানে পকেটটো টেঙা হৈ যায়। সেইকাৰণে অলপকৈ দি পেলাই গাখীৰটো ফটাব লাগিব। আৰু এনেকৈ লাৰি থাকিব লাগিব, নহ'লে তলত লাগি যাব।
আৰু যদি আপোনালোকে নেমু টেঙাই দি গাখীৰখিনি ফটাব বিচাৰে তেতিয়াহ'লে এটা নেমু পিচ পিচকৈ কাটিব লাগিব আৰু অলপ অলপকৈ দি পেলাই ফটাব লাগিব। এয়া চাওকচোন, গাখীৰৰ পৰা ক্ৰীমখিনি নোহোৱা হৈ গাখীৰটো লাহে লাহে ফাটিব আৰম্ভ কৰিছে। আৰু এনেকৈ অলপ অলপ লৰাই থাকিব যাতে গাখীৰখিনি তলিত লাগি নাযায়। এতিয়া গাখীৰটো ফাটি গ'ল, এয়া চাওক, আৰু অলপ টাইম হ'ব লাগিব, মানে এই পানীখিনি বগা বগা হৈ আছে, একদম পানী পানী হ'ব লাগিব। আৰু অলপ টাইম এনেকৈ বইল হ'ব দিম। টোটেল গাখীৰৰ পৰা পনীৰ হওঁতে প্ৰায় 10 মিনিটমান লাগে। আৰু এইটো অনলাইন লৈছোঁ পনীৰ বনোৱাৰ কাৰণে। ইয়াতে মানে কি হয়, এইটো খুলিব পাৰি। প্ৰথমতে পনীৰখিনি দিয়াৰ আগতে এইটো লগাই ল'ব লাগিব, এটা মানে পাত্ৰ ল'ব লাগিব। তাৰপিছত পনীৰখিনি মই ইয়াতে ঢালি দিম। পনীৰখিনি ইয়াতে এনেকৈ ঢালি দিম। এতিয়া কি কৰিব লাগিব এইখিনি, আৰু এটা ইয়াতে ঢাকন টাইপৰ বস্তু আছে, এনেকৈ সোমাই দিব লাগিব। এনেকৈ সোমাই দি এইটো যিমান পাৰে হেঁচি দিব লাগিব। এইটো হেঁচি দিব লাগিব। আমাৰ ঘৰত মানে পনীৰ বনোৱা যায় প্ৰায়, আমাৰ এওঁ পনীৰ খাই বেছি ভাল পায়। বহুত গৰম হৈ আছে যে, সেইকাৰণে মই বেছি টাইম হেঁচি ধৰি থাকিব নোৱাৰোঁ, সেইকাৰণে এওঁকে হেঁচিব দিলোঁ। তাৰপিছত 15-20 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু এয়া পনীৰ ৰেডি হৈ গ'ল। আজিলৈ ইমানেই। ভিডিঅ'টি চাই যদি অলপ হেল্পফুল হয় বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো অন কৰিব, যাতে আগলৈ কিবা ভিডিঅ' দিলে আপোনালোকে সোনকালে ন'টিফিকেশ্যন পাই যায়।